নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল আজি ভিডিঅ'টো মই আপোনালোকৰ কাৰণে চিকিউৰিটিৰ চাকৰিৰ আপডেট লৈ আহিছোঁ। তো বন্ধুসকল আপোনালোকে চিকিউৰিটিত যদি চাকৰি কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো চাব শেষলৈকে। তো বন্ধুসকল আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে লাষ্ট ডেটটো হৈছে আজিৰ দিনটোত অফিচিয়েল নটিফিকেশ্যনটো ৰিলিজ হৈছে মানে 18 জুন। তো তাতকৈ 15 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব আৰু আবেদনটো অফলাইন পঠাব লাগিব। অফলাইন ক'ত পঠাব লাগিব আপোনালোকে মই দেখাই দিছোঁ আপোনালোকক। তো ইয়াতে হাউ টু এপ্লাই লিখা আছে, এইটো আপোনালোকে পঢ়ি ল'ব। এইটো চাওক উইদিন 15 ডেইজ মানে আবেদনৰ 15 এপ্লিকেশ্যন ফৰ্ম ওলোৱাৰ 15 দিনৰ ভিতৰত আপোনালোকে আবেদনটো পঠাব লাগিব। ক'ত পঠাব লাগিব এইটো ইয়াতে লিখা আছে, আপোনালোকে দেখিব পাৰিব ইয়াতে। তো আপোনালোকে এইখিনি চাই ল'ব পাৰিব। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে অফিচিয়েল নটিফিকেশ্যনটো এবাৰ ভালকৈ পঢ়ি ল'ব। অফিচিয়েল নটিফিকেশ্যনটো মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ আৰু আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি আপোনাৰ লগত ৰিলিভেণ্ট ডকুমেণ্টখিনি দি আপোনালোকে পঠাই দিব লাগিব। তো বন্ধু যদি আপোনালোকে এনেকুৱা ৰেগুলাৰ আপডেট লাগে চৰকাৰী চাকৰি তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট আমি আকৌ লগ পাম, তেতিয়ালৈকে ধন্যবাদ।